Hello friend, welcome to YouTube channel Orkjuti Blog. আজি এটা মই নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আচ্ছা মোৰ ফাৰ্মখনৰ ওপৰত মোৰ ফাৰ্মখনত যি দুজনী ছাগলী জগিছে, ছাগলীজনী পোৱালি কেইটা দিলে ৰং কেনেকুৱা সকলোবোৰ আজি আপোনালোকক দেখাম। আহক ভিডিঅ'টো আৰম্ভ। এইজনী আচলতে মোৰ ক'লা ছাগলীজনী আৰু এইজনীও দুটা পোৱালি দিছে, দুটা পোৱালি ক'লা। প্ৰত্যেকবাৰে তাই আচলতে দুটাকৈ পোৱালি দিয়ে, এইবাৰো দুটাকৈ দিছে। আৰু পোৱালিকেইটাৰ গ্ৰোথটো আচলতে ধুনীয়া, হৃষ্টপুষ্ট। আৰু ভিডিঅ'টো লোৱা আচলতে পোৱালিকেইটা জন্ম হোৱাৰ 1.5 ঘণ্টাৰ পাছত লৈছোঁ, সেইকাৰণে আচলতে মাকৰ গাখীৰ খাব পাৰিছে। প্ৰথম অৱস্থা আচলতে এনেকৈ মাকৰ গাখীৰ খাব নোৱাৰে। বিশেষকৈ আজি আচলতে মোৰে ভাগ্য ভাল, আজি ৰ'দ দিছে। আচলতে কণ্টিনিউৱাছ এসপ্তাহমান বৰষুণ দি আছিল, কিন্তু আজি আছে ৰ'দ দিছে আৰু সেইদিনাখনেই মোৰ দুইজনী ছাগলী জগিছে। গতিকে মোৰ কাৰণেও বহুত সৌভাগ্য আচলতে। আহক আমি পাছৰজনী ছাগলী চাওঁ। এইজনী আচলতে মোৰ বগা ছাগলীজনী। এইজনী আচলতে মোৰ 3টা পোৱালি দিছে, এটা বগা, এটা ক'লা আৰু এটা বগা ক'লা মিক্স আছে। আচলতে এই ছাগলীজনীয়ে মোৰ প্ৰত্যেকবাৰে তিনিটাই দিয়ে আৰু এইবাৰো ঠিক তেনেকৈ 3টাই দিছে। আচলতে 3টা পোৱালি জগিলে কিছু ক্ষেত্ৰত অসুবিধা হয়। মাকজনী যেতিয়া ছাগলী গাখীৰ পিয়াবলৈ আহে, তেতিয়া আচলতে এটা পোৱালি আঁতৰত ৰাখিব লাগে। এতিয়া দুটাক গাখীৰ খুওৱা হয়, আকৌ এটাক আঁতৰাই যিটো আঁতৰাই ৰখা আছিলে সেইটো আকৌ খুওৱা হয়। গতিকে অন্ততঃ 3 month খুব নজৰ ৰাখিব লাগে, যাতে তিনিওটা পোৱালীয়ে সমানে গাখীৰ খাইছে নাই খোৱা মন দিব লাগে, যাতে তিনিওটাই সমানে গাখীৰ খাবলৈ পায়। আৰু তিনিওটাই সমানে গাখীৰ খাবলৈ পালে আচলতে তিনিওটা সমানেই ডাঙৰ হ'ব আৰু গ্ৰোথটো তেতিয়া ভাল হ'ব। অইনটো বেছি চিন্তা কৰিব প্ৰয়োজন নাই। আচলতে এনেকৈ 3টা মোৰ পোৱালি জন্ম হৈ আছে, তেনেকৈ ডাঙৰ কৰি আছোঁ। গতিকে বিশেষ চিন্তাৰ কোনো প্ৰয়োজন নাই। আৰু এটা কাৰণে আচলতে কি, আজিৰ দিনটো সঁচাকৈ আকৌ এবাৰ কৈছোঁ, আচলতে খুব ভাল দিন মোৰ কাৰণে। কাৰণ দুইজনী ছাগলী জগিছে আৰু দুইজনীয়ে, এটা 3টা দিছে আৰু এজনীয়ে 2টা দিছে। এইকাৰণে আচলতে খুব মই সৌভাগ্যশালী বুলি ভাবিছোঁ। কাৰণ আজি কেইবাদিনো একেৰাহে বৰষুণ দি আছে, অথচ আজি ৰ'দ দিছে। ৰ'দ মানে খুব চোকা ৰ'দ, আৰু এই চোকা ৰ'দটোত পোৱালিকেইটাৰ গাত পৰাৰ কাৰণে আচলতে খুব সোনকালে টনকিয়াল হৈছে। যাৰ ফলত আচলতে কি, কম সময়ৰ ভিতৰত তেহেঁতি আচলতে মাকৰ ওচৰলৈ গাখীৰ খাবলৈ যাব পাৰিছে। গতিকে বেছি দীঘল নকৰোঁ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।